हेलो फ्रेंड्स, ভালনে? মই কলডিলৰ ভিডিঅ' এটা বনাইছিলোঁ, আপোনালোকে চালেনে বাৰু? আজি লৈ আহিছোঁ কলফুলৰ বৰ বা পকৰা। এডাল কলগছেৰে আমি কিমান সুস্বাদু খাদ্য বনাব পাৰোঁ আপোনালোকে জানে নে নাজানে? কলগছৰ একো বস্তুৱে পেলনীয়া নহয়, প্ৰত্যেকটো বস্তুৱে আমাৰ কামত আহে। যেনে ধৰক পচলা, কলডিল বা কলফুলখিনি। আৰু আগতে বিয়া সবাহবিলাকতো আমি এই কলডিলৰ যিটো দনা বুলি কওঁ সেইটো ব্যৱহাৰ কৰিছিলোঁ, এতিয়াও পূজা পাৰ্বণবিলাকত ব্যৱহাৰ কৰে। আৰু মই এনেকৈ গুচাই লৈছোঁ, যিখিনি পেলাবলগীয়া থাকে আপোনালোকে সকলোৱে নিশ্চয় জানে। ইয়াতে মই লৈছোঁ পিঠাগুড়ি। ভাত খাব ওলোৱা যিখিনি চাউল থাকে সেইখিনি পিঠাগুড়ি হিচাপে আপোনালোকে বনাই ল'ব পাৰে, সকলোৱে নিশ্চয় জানে। আৰু তাত বেচন সম পৰিমাণৰ মই মিলাই লৈছোঁ, লৈ পেলাই নিমখ হালধি লৈছোঁ। কিছুমানে ইয়াতে মছলা ব্যৱহাৰ কৰে, কিন্তু মই একো মছলাই ব্যৱহাৰ কৰা নাই, কাৰণ কলফুলৰ উপকাৰিতাটো মছলা দিয়াৰ পিছত নোহোৱা হৈ যাব। হালধি, নিমখ, পানী এইখিনি দি পেলাই গোটেইখিনি মই মিহলি কৰি দিম। তাৰপিছতে দি দিম মই কলফুলকেইটা। ঠিক এনেকুৱা ধৰণৰ ডাঠকৈ, তেতিয়া খাই পেলাই টেষ্টি লাগিব। এটা এটাকৈ মই এইখিনি মিহলি কৰি ল'ম। লৈ পেলাই পেন এখনত মই তেল অলৰেডি গৰম কৰি থৈ দিছিলোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই জুই একদম কমাই দিছোঁ, তেতিয়াহে মচমচীয়া হয়। জুই যেতিয়া বঢ়াই থৈ দিব, তেতিয়া কলফুলখিনি নিসিজিব। ওপৰৰ যিখিনি আমি বেচন বা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ সেইখিনি জ্বলি যাব আৰু ভিতৰৰ কলফুলটো নিসিজিব। সেইবাবে জুইটো কমাই পেলাই এই পকৰাকেইটা ভাজিব। যেতিয়া পিঠাগুড়ি দিয়া হয় তেতিয়া এটা মচমচীয়া হয়। অকণমান বেকিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। ইমান ভাল লাগিছে ভাতৰ লগত খাই, সেইবাবে আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণেৰে কলফুল আপোনালোকে ভাজি খাইছেনে বাৰু? আৰু আপোনালোকেনো কেনেকৈ ভাজে আমাক জনাবচোন। এয়া গৰমে গৰমে ভাতৰ লগত খোৱাৰ মজাই বেলেগ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ ঘৰুৱা কিটচেন চেনেলটি। আজিলৈ আহিলোঁ তেন্তে, ধন্যবাদ থাকিল সকলোলৈ ভিডিঅ'টি চোৱাৰ বাবে।